এতিয়া স্কুল ক্লাছ আছে স্কুল যাব ওলাইছোঁ চ' গৈ লওঁ আহি পেলাই আকৌ আজি বাৰ্থডে আছে চ' সেয়াই আৰু তো ঠিক আছে এনে ক্লাছ কৰি আকৌ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, পুনৰবাৰ মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই মই মোৰ ভিডিঅ' ষ্টাৰ্ট কৰিব লৈছোঁ। তেন্তে ব'লক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' মই এতিয়া গৈ আছোঁ ক্লাছলৈ। চ' ক্লাছত গৈ আকৌ লগ পাই আছোঁ। ঠিক আছে, ক্লাছত গৈ ভিডিঅ' কৰা নহ'ল, এতিয়া ঘৰ আহি পালোহি। ডেক'ৰেশ্যন হৈ আছে চ' পাছত দেখাম আপোনালোকক। সেয়া আৰু এয়া বাৰ্থডে বয় খেলি আছে। তো সেইটো একো বুজিয়ে পোৱা নাই চাগে, সৰু হৈ আছে ন। তো ডেক'ৰেশ্যনটো ফুল্লি হৈ গ'লে চ' আপোনালোকক দেখাম। চ' এয়া ডেক'ৰেশ্যনৰ দাদা মৰিয়নিৰ পৰা আহিছে। চ' বহুত ধুনীয়াকৈ কৰিছে। তো আপোনালোকৰ এড্ৰেছটো কৈ দিয়কচোন। মৰিয়নি কোনডোখৰত থাকে? অঁ, আপোনালোকে বিয়া চিয়াৰো ডেক'ৰেশ্যন কৰে নেকি? চব কৰে ন। তো আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো কৈ দিয়ক। তেতিয়া যদি কোনোবা যদি ইণ্টাৰেষ্টেড থাকে তেতিয়া আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু মই লিংকটো নাম্বাৰটো আপোনালোকক স্ক্ৰীণত দি দিম। ঠিক আছে, আপোনাৰ নাম্বাৰটো মনত আছে নেকি? জোৰছে কৈ দিয়ক। আকৌ এবাৰ কওক। 6001019357 এইটো মোৰ নম্বৰ, এইটো ডেক'ৰেশ্যনৰ, তো মোক কণ্টেক্ট কৰিব পাৰে আপুনি। চ' সেয়াই দাদাহঁতে মৰিয়নিৰ পৰা আহিছে। চ' খুব ধুনীয়া কৰিছে ডেক'ৰেশ্যন। চ' মোৰ বিয়াৰ টাইমত ডেক'ৰেশ্যন কৰিছিলে বেলেগে। চ' মই জানিলে দাদাহঁতেদি কৰালোহেঁতেন। চ' খুব ধুনীয়া কৰিছে। তো আপোনালোকে যদি দাদাহঁতৰ মই ফুল গেটআপছো মই লাষ্টত দেখাই দিম। পাছত এতিয়ালৈকে হোৱা নাই, কিন্তু এতিয়া জাষ্ট অলপ হৈছে, তো সেইটো কাৰণে ভাল লাগি আছে। চ' সেয়াই আৰু তো আপোনালোকে যদি লাগে মোক কণ্টেক্ট কৰিব পাৰে বা মই স্ক্ৰীণত দাদাহঁতৰ নাম্বাৰ দি দিম। চ' আৰু কোনোবা যদি ইণ্টাৰেষ্টেড হয় বিয়া চিয়া বা বাৰ্থডে চাৰ্থডে চব অকেশ্যনত দাদাহঁতে যায়। তো সেয়াই আৰু তো আপোনালোকে ক'ব, মই স্ক্ৰীণত নাম্বাৰ দি দিম, পাৰিলে মেছেজো কৰিব, মই চব ডিটেইলছ কৈ দিওঁ আপোনালোকে। চ' সিমানখিনি। এই বাৰ্থডে বয়, বাৰ্থডে বয়, অকল দুষ্টামি কৰি থাকা ন। ভিতৰত যোৱা ইয়াত পঢ়ব যোৱা। এয়া ফটো বনাই আছোঁ। তো অকণমান ডেক'ৰেশ্যনৰ কাৰণে কি আৰু এই দাদাজনে বনাই আছে। চ' সেয়া আমগুৰিৰ ফেমাছ একদম ফটোগ্ৰাফাৰ হয়। চ' আপোনালোকে কণ্টেক্ট কৰিব পাৰে দাদাক। মোৰ বিয়া তেওঁৱে কৰিছিলে আৰু বহুত বিয়া কৰে চব। চ' কণ্টেক্ট নম্বৰ আৰু এড্ৰেছটো দাদাই নিজৰ মুখেদি কৈ দিব। চ' কৈ দিয়ক দাদা। মোৰ নাম সৌৰভ ঘোষ। মোৰ নম্বৰ হ'ল 9707288819। আপুনি এইটো নম্বৰত যোগাযোগ কৰিব। যেনেকুৱা ধৰণৰ ফটোশ্বুট লাগে, বেবী শ্বুট, ৱেডিং বাগেৰা যি হওক আপোনাক আমি কৰি দিম। আকৌ এবাৰ নাম্বাৰটো কৈ দিয়কচোন দাদা লাহেকৈ। 9101885076 নহ'লে 9707288819 এইটোত আপুনি যোগাযোগ কৰিব। চ' দাদাৰ কামবিলাক বিৰাটেই ভাল। বিয়া চিয়া বাৰ্থডে পাৰ্টি চবতে দাদা যায়। যিমানেই ডিষ্টেঞ্চ হওক দাদাক কণ্টেক্ট কৰিব যদি লাগে। আৰু আমগুৰি ফেমাছ হয় সৌৰভ ফটোগ্ৰাফাৰ বুলি ক'লে আপোনালোকে নেটত চাৰ্চ কৰিলেও পাব আৰু চবেই জানে। চ' আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দি দিম বাৰু। আৰু দাদাৰো এটা চেনেল আছে, আপোনালোকে চাব পাৰে। সৌৰভ ফটোগ্ৰাফাৰ বুলি আছে। তো এয়া চেনেলৰ নামটো হয়। এয়া দাদা বহুত বিয়াৰ এইবিলাক ভিডিঅ' চিডিঅ' বাৰ্থডে ৱেডিং এইবিলাক চব ভিডিঅ' চিডিঅ' কৰি আছে। বহুত ধুনীয়া ধুনীয়া আৰু ফটোগ্ৰাফাৰৰ কাৰণে আপোনালোকে মাতিব পাৰে ফটোগ্ৰাফাৰ। চ' সেয়াই আৰু তো তাকে গাইজ। তো এয়াই ডেক'ৰেশ্যন দেখাম আপোনালোক পাছত দেখাম। নাইটটো দেখাম। চ' সেয়াই। তো এয়া হৈছে এয়া বাৰ্থডে বয় মা, বাৰ্থডে বয় হয় গাৰ্ল হৈ গ'ল এতিয়া। এয়া বাৰ্থডে বয় ভাবি আছে চাই আছে এতিয়া ডেক'ৰেশ্যন। তো লাহে মানুহ আহিব আৰু ইভিনিঙৰ পৰা চাব পাৰিলে। 6টা পৰা 6:30 বজালৈকে কেক কাটিব। সেয়াই আৰু মোৰ পাৰ্টনাৰবিলাক চাই দিয়ক। চ' এয়াই লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লাইক শ্বেয়াৰ কমেণ্ট
চ' গাইজ ভিডিঅ'টো ইমানখিনিয়ে আছিল আকৌ এটা ধামাকাদাৰ বাৰ্থডে ভিডিঅ' আহি আছে চ' সেই ভিডিঅ'ৰ আশাৰে আজিলৈ বিদায় চ' লাভ ইউ অলৱেজ